ডক্টৰ মমিতা দেৱনাথৰ আত্মাৰ শান্তিৰ কাৰণে আমি গোসাইগাঁও বি এড কলেজৰ ছাত্ৰ ছাত্ৰী টিচিং ষ্টাফ অফিচ ষ্টাফ সকলোৱে 1 মিনিট সাইলেন্স অবজাৰ্ভ আমি কৰিছোঁ। আমি ডিপেষ্ট কণ্ডোলেন্স আমি দিছোঁ যাতে মমিতা দেৱনাথৰ আত্মাই শান্তি পায়। যোনটো ঘটনা হৈ গ'ল এইটো সমাজৰ কাৰণে এটা ৰং মেছেজ হয়, এটা নিগেটিভ মেছেজ হয়। এনেকুৱা মেছেজ আমাৰ ফিউচাৰ জেনেৰেশ্যনক পেৰালাইজ কৰিব। এনেকুৱা মেছেজ আমি কেতিয়াও নিবিচাৰোঁ। এনেকুৱা ঘটনা আমাৰ কাৰণে খুব এটা দুখলগীয়া ঘটনা। আমাৰ চিভিলাইজড হিউমেন ছ'চাইটিত এইবোৰ ঘটনাৰ কোনো ঠাই নাই। মই এইটোৱে ক'ম, এনেকুৱা ঘটনা যাতে আৰু ফিউচাৰত নহয়, ইয়াৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব। চৰকাৰে ইনিচিয়েটিভ ল'ব লাগিব। মই ভাবোঁ যিমান মেডিকেল আছে, যিমান স্কুল কলেজ আছে, মেইন গেটত কমচে কম CCTVৰ যাতে ব্যৱস্থা থাকে। আৰু বাছ ষ্টেণ্ড হওক বা বজাৰত হওক, কমিউনিটি হল, যিকোনো ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন সেইবোৰত যদি CCTV ইনষ্টল যদি কৰে তেতিয়াহ'লে আমি এটলিষ্ট অলপ ছেফটি আমি এক্সপেক্ট আমি কৰিব পাৰোঁ। এনেকুৱা ঘটনা হোৱাৰ বহুত কাৰণ থাকিব পাৰে আৰু মেইন কাৰণটো মই ভাবোঁ যে আধ্যাত্মিক জ্ঞানৰ অভাৱ। আমাৰ সমাজত এতিয়া আধ্যাত্মিক জ্ঞানৰ খুব প্ৰয়োজন হৈছে, কাৰণ এজন মানুহৰ আধ্যাত্মিক জ্ঞান যদি থাকে এনেকুৱা ঘটনা কেতিয়াও নহয়। আমি সকলোৱে জানো, আমি সকলো মহিলাক আমাৰ নিজৰ মা হিচাপে আমি সন্মান কৰোঁ আৰু এজন মা আমাক শিক্ষা দিয়ে, আমাক জীৱন দিয়ে। আমাৰ মাৰ লগত যদি এনেকুৱা ঘটনা হয় তেতিয়াহ'লে এইটো আমি সহ্য কৰিব নোৱাৰোঁ। আমি গৰিহণা দিছোঁ, খুব আমি দুখ পাইছোঁ। এইটো ঘটনা আৰু আগতো হৈছিলে। এনেকুৱা ঘটনা কেতিয়াও যাতে নহয়, ইয়াৰ কাৰণে সকলোৱে এৱাৰ হ'ব লাগিব। চৰকাৰৰ ইনিচিয়েটিভ বা প্ৰিভেণ্টিভ মেজাৰ ল'ব লাগিব, এটা ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে, এইটো আমি বিচাৰোঁ। আমি সমাজত যাতে ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এটা ভাল মেছেজ আমি দিব পাৰোঁ, এইটো আমি চেষ্টা কৰিম। 5 আগষ্টত কলকাতা RG মেডিকেল কলেজত ডক্টৰ মমিতা দেৱনাথৰ লগত যি মৰ্মান্তিক ঘটনা হ'ল, সেই ঘটনাৰ জাষ্টিছৰ কাৰণে আজি আমি আমাৰ গোসাইগাঁও BEd কলেজত 1 মিনিট মৌনব্ৰত পালন কৰিছোঁ। আৰু লগতে আমি এইটো কামনা কৰিছোঁ যাতে মমিতা দেৱনাথৰ যি পেৰেণ্টছ আছে তাহাঁতে যাতে জাষ্টিছ পায়। লগতে আমাৰ যি মমিতা দেৱনাথৰ ঘটনাটো হৈ গ'ল, তাৰ বাবে অকল মমিতা দেৱনাথৰ মা দেউতাই নহয়, আমাৰ গোটেই ভাৰতৰ যিমান মা আছে সকলোৱে ভয় কৰি আছে। কাৰণ সকলোৰে ছোৱালী আজিকালি কলেজত পঢ়ি আছে, বাহিৰত পঢ়ি আছে, কিছুমানে বাহিৰত জব কৰি আছে। সকলোৰে এটা টেনশ্যন হৈ গৈছে যে আজি আমাৰ ছোৱালীটো যে বাহিৰত আছে তেওঁ আদৌ ছেফটি আছে তো, সি যে কলেজত সদায় গৈ আছে ৰাস্তাই ঘাটে, কি জান তাৰ লগতো এনেকুৱা ঘটনা নহ'বতো। মানে চবে এটা বহুত মৰ্মান্তিক, এটা বহুত দুখ লগা ভয়ানক পৰিস্থিতিত আছে। সেয়ে আমি বিচাৰোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰত নহয়। লগতে আৰু মমিতা দেৱনাথৰ লগত যিটো ঘটনা হ'ল, সেই ঘটনাৰ যাতে জাষ্টিছ অতি সোনকালে যাতে দিয়ে, অতি সোনকালে যাতে ইয়াৰ ইনভেষ্টিগেশ্যনটো কমপ্লিট কৰে। তাৰ মা দেউতাৰ মনত যি এক অশান্তি হৈ আছে, সেই অশান্তিৰ মানে শান্তি পাওক, এক সমাধান ওলাওক, সেই কামনা কৰিছোঁ আমি। মোৰ নাম সীমা দাস।